নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই আপোনালোকক এটা পিঠা কেনেকৈ বনাই তাকে দেখুৱাম। এই পিঠাটো হৈছে চেকেনাত বনাম। চাহ চাকা চেকেনাত বনাই দেখুৱাম। চাই থাককচোন কেনেকৈ বনাওঁ। আপোনাৰ এইখিনি গুড়া লৈছোঁ, কেঁচা গুড়া, আৰু ইয়াত অকণমান নিমখ দিলোঁ। নিমখ চেনি দি দিব, আৰু চেনিও দিব পাৰে। মই চেনি দিয়া নাই। খানাতে চেনি দিলে অলপ মিঠা হয়, কিন্তু চুগাৰ পেচেণ্টৰ কাৰণে বেয়া না, সেইকাৰণে আৰু মিঠা দিয়া নাই, নিমখে দিছোঁ। এতিয়া অলপ অলপ এনেকৈ পানী লৈ লৈ সানিম। বেছি পানী নিদিব, অলপ অলপকৈ পানী দি সানি থাকিব। অলপ অলপ পানী লৈ সানি থাকিব। মোৰ ইয়াত ঢেঁকীত খুন্দা গুড়া, ঢেঁকীত খুন্দা গুড়াত বেছি পানী নালাগে, কিন্তু মিলৰ গুড়াত অলপ পানী বেছি লাগে। এইটো গুড়াটো শুকান হৈ থাকে নহয়, সেইকাৰণে। এয়া মোৰ সানা হৈ গ'ল। এতিয়া এইখন চালনীৰে অলপ চালি দিম। নাচালাকৈও হয়, এনেকৈ হাতেদি ভাঙি ভাঙি দিলে, কিন্তু মই অলপ চালি দিম। এই গুড়াখিনি এনেকৈ চালনীখনেৰে চালি দিলোঁ। দেখিছেনে? আপোনালোকেও এনেকৈ দিব। এতিয়া পিঠাটো মিহি হ'ব। এতিয়া চালা মোৰ হৈ গ'ল। গুড়াখিনি দেখিছেনে? এতিয়া মিহি হৈছে, পানী দি সানা যেন নালাগে। গেছটো অন কৰি কুকাৰত পানী দিলোঁ। এয়া মই আধামান পানী দি দিলোঁ কুকাৰত। পানী দি ঢাকনি পাত মাৰি দিম। ঢাকনি এই কুকাৰৰ কুকাৰৰ হুইচেলটোৰ এইটো মই এই খুলি দি দিলোঁ। এইটো খুলি দিলোঁ, আৰু চেকেনাখন চাওকচোন এনেকুৱা। এতিয়া মই দুখন চেকেনা লৈছোঁ। এই কুকাৰৰ ওপৰত এনেকৈ দিব লাগিব। দেখিছেনে? এতিয়া চাই থাকক। ইয়াৰ কাৰণে লাগিব নাৰিকল। নাৰিকল মই আগতেই ভাজি লৈছোঁ। চাই থাককচোন কেনেকৈ বনাওঁ। এনেকৈ মাজত নাৰিকলখিনি দি দিছোঁ। মই এটা পিঠা বনালোঁ। কুকাৰৰ পানীখিনি অলপ উতল আহিব, তেতিয়া মই কুকাৰত দি দিম।
এতিয়া কুকাৰৰ পানী উতাল আহিছে দেখিছেনে ভাপ আহিছে এতিয়া মই পিঠাটো ইয়াত বহাই দিম এটা ঢাকনি দিব লাগিব এনেকৈ অলপ ঢাকনি দি দিব এনেকৈ অলপ ঢাকনি দিলে সোনকালে হয় সেইকাৰণে মই ঢাকনিখন দি দিম দেখিছেনে এনেকৈ মাজত গুড়াটো দি দিছোঁ দুই নম্বৰ পিঠাটো দি দিলোঁ এক নম্বৰটো হৈ গ'ল এয়া দুই নম্বৰটো দি দিলোঁ এয়া দেখিছেনে এই পিঠা এনেকৈ বনাই আছোঁ অলপ চব্জি লাগলো বঢ়িয়া নহয় কিন্তু কাটো এয়া মোৰ পিঠা হৈ গ'ল দেখিছেনে কেনেকুৱা হৈছে এটা আপোনালোকক ভাঙি দেখুৱাম ৰ'ব এয়া নাৰিকলে এনেকৈ ভিতৰত আছে আপোনালোকে বনাই খাবচোন